তোমাকে আচ্ছা তোমালোকৰ মই এক্টিং কৰিছিলোঁ সেইটো কম বাৰু সেইটো কোৱা 1 জুলা 2 জুলা ৰবক দে সেইটো লওঁ আলোখোৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে এওঁ খুব ভাল অভিনেত্ৰী তেওঁৰ লগত মই এখন ছবি কৰিছোঁ দূৰদৰ্শন এটি যন্ত্ৰ মই এটা মুখখন দেখি লাগিছে দে খুব চিনাকি চিনাকি এইটো নালাগে নাই 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 গালি কৰিব দেখি এই গালি দিব তাইক নমস্কাৰ মই শিখাৰাণী ঠাকুৰীয়া আজি 19 অক্টোবৰ 2023 আৰু আজি মই গৈ আছোঁ অসমৰ বলিষ্ঠ অভিনেতা যতীন বৰাৰ ঘৰলৈ এয়া মই পালোঁ দিছপুৰ লাষ্ট গেট আৰু এইখন হৈছে জুৰদৰ নতুন অভাৰব্ৰিজখন যিখন এতিয়ালৈকে মুকলি কৰা নাই ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ চাওকচোন কিমান পৰিষ্কাৰ হৈ আছে ৰাস্তাটো আৰু যিজন ব্যক্তি সৰুৰ পৰাই টিভিৰ পৰ্দাত দেখি আহিছোঁ সেই ব্যক্তিজনৰ আজি ইণ্টাৰভিউ ল'বলৈ গৈ আছোঁ মই কাম কৰি থকা নিউজ চেনেলটোৰ কাৰণে গতিকে মোৰ কাৰণে এটা বেলেগ অভিজ্ঞতা হ'বলৈ গৈ আছে গতিকে অকণমান কোনোবাখিনিত নাৰ্ভাছ হৈছোঁ মই আৰু যথেষ্ট ভালো লাগি আছে আৰু মই আহিছোঁ আমাৰ নিউজ চেনেলৰ ভিডিঅ' জাৰ্ণালিষ্ট ৰাজাদাৰ সৈতে ৰাজাদাই মোক খুব ধুনীয়াকৈ বাইকেৰে লৈ আহিছে আৰু আহি মই তেখেতৰ এয়া ফ্লেটটো পাই গ'লোঁ ফ্লেটৰ তলতে আছোঁ মই লগতে আমাৰ ভিডিঅ' জাৰ্ণালিষ্ট ৰাজাদা লগতে আমাৰ এডিটৰ ইন চিফ অনুপম দা আৰু এই সুযোগকণ মোক দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ অফিচৰ বিশেষকৈ অনুপম দা এয়া আগে আগে অনুপম দা আমি লিফ্টত উঠিম এতিয়া আৰু ফাইনেলি আহি পালোঁ আজিৰ ডেষ্টিনেশ্যন অসমৰ বিশিষ্ট অভিনেতা যতীন বৰাৰ বাসগৃহ চাওকচোন আৰু তেখেতৰ পত্নীয়ে দৰ্জাখন খুলি দিলে আৰু খুলি দিয়াৰ লগে লগে দুটা ডগী ভিতৰৰ পৰা দৌৰি আহিল আৰু দেখিছেনে ইমান মৰম লগা দুইটা আৰু ইমান ফ্ৰেণ্ডলি হয় আমাক কাকোৱে একো কৰা নাই সাধাৰণতে কুকুৰক মোৰ খুব ভয় লাগে কিন্তু আজি মোৰ অকণো ভয় লগা নাই আৰু এতিয়া আমি তিনিওজনে বহি আছোঁ যতীন দাৰ ড্ৰয়িং ৰুমত যিহেতু তেখেতৰ দুটা ঘৰ গতিকে আমি মেইন ঘৰতে আছোঁ আৰু দেখিছেনে ইহঁত দুটাই মানে মোক আজি এৰিয়ে দিয়া নাই আৰু মোৰ আজি মানে ভয় লগা নাই আৰু যতীন দাৰ বৌয়ে আমাক খুব ধুনীয়াকৈ মাতবোল কৰিছে কিন্তু মোৰ কেমেৰাত ওলোৱা হোৱা নাই কাৰণ ভাল লগা নাই যে প্ৰথমবাৰৰ বাবে আহিছোঁ গোটেইবিলাক ৰেকৰ্ড কৰি থাকিব কেমেৰাটো লৈ থাকিব ভালো নালাগে আৰু অনুপম দা লগতে যতীন দা এতিয়া খুব কথা পতাত ব্যস্ত মই মনে মনে অকণমান ৰেকৰ্ড কৰি থৈছোঁ আৰু যতীন বৰাৰ ঘৰটোনো কেনেকুৱা আহক অকণমান দেখুৱাই দিওঁ আৰু তেখেতৰ কিছুমান পুৰণি ফটো ইয়াতে আঁৰি থোৱা হৈছে আৰু লগতে আছে বিভিন্ন বঁটা যিহেতু বিভিন্ন সময়ত বঁটা পাবলৈ সক্ষম হৈছে খুঁজে থাকিব মন উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি নমস্কাৰ মই শিখাৰাণী ঠাকুৰীয়া আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল শিখাজ গেলেৰী আৰু দেখিছে কেমেৰাত যে মোৰ সৈতে আছে সকলোৰে প্ৰিয় এগৰাকী ব্যক্তি সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ এগৰাকী অভিনেতা যতীন বৰাদে দাদা নমস্কাৰ মোৰ এটা সৰুকৈ এটা ইউটিউব চেনেল আছে নামটো শিখাজ গেলেৰী য'ত মই বিভিন্ন ব্লগছ বা কভাৰ ভিডিঅ' এনেকৈ আগবঢ়াওঁ আপোনাৰ চিনেমা আহি আছে ৰাঘৱ 27 অক্টোবৰ গতিকে কি ক'ব ৰাইজে প্ৰথমতে শিখাজ গেলেৰী না শিখাজ গেলেৰী তাই মোৰ এটা সম্পৰ্ক তাইৰ লগত এখন ছবি কৰিছিলোঁ দূৰদৰ্শন এটি যন্ত্ৰ আৰু তাইৰ চেনেলটো লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু
শ্বেয়াৰ কৰক আৰু 27 অক্টোবৰত আহি আছে ৰাঘৱ চাওক আৰু মোৰ বিশ্বাস আপোনালোকে ছবিখন চাই ভাল পাব অকল মই বুলি নহয় প্ৰত্যেকজন শিল্পী টেকনিচিয়ান এই ৰাঘৱখনত চাহ দিয়া মানুহটোৰ পৰা স্পট বয়টোলৈকে ড্ৰাইভাৰটোলৈকে সকলোৱে কষ্ট কৰিছে 27 অক্টোবৰ অসমৰ বিভিন্ন চিত্ৰকত আহি আছে ৰাঘৱ চাওক আৰু চলচ্চিত্ৰ গীতটো আগুৱাই লৈ যাওক থেংক ইউ আৰু ভৱিষ্যত দিনত আপোনাক লগ পাম ধন্যবাদ জনাইছোঁ বুঝনে ও বুঝন হিয়াতে তোমারে মোৰ প্ৰথম পৰিচয়টো অভিনেতা সেইটোৱে হৈ থাকিব মই বিচাৰোঁ আৰু আপোনাৰ যিটো নিচা সেই নিচাটোৱে আপোনাৰ পেচা অভিনয় গতিকে অভিনয়টো থাকিবই শেষলৈকে নাই গালি পাৰিব গালি দিব তাইক আৰু এতিয়া আমি যতীন বৰাদেৱৰ ফ্লেটৰ তলতে আছোঁ পাৰ্কিং প্লেচত এতিয়া আমি অফিচলৈকে যাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল থুলমূলকৈ অকণমান ৰেকৰ্ড কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব